চাওক কাৰ লগত এয়া কেকেদা আছে এয়া মোহন দা নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অল ইনফো ইন আছামিজ চেনেললৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে অসমীয়া ইউটিউব জগতৰ কেইটামান ডাঙৰ আপডেট দিবলৈ যাই আছো তেন্তে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো আৰু দ্বিতীয় আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ৰিলেটেড ডিম্পু বৰুৱাৰ প্ৰথমটো আপডেট হৈছে ডিম্পু বৰুৱাই 2022 চনত শিলচৰত হ'বলগীয়া প্ৰাক্সিন এৱাৰ্ডত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ যাই আছে লগতে তেওঁৰ লগত দেখা গৈছে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহন দা আৰু কেকেদা সো বন্ধুসকল ডিম্পুদাৰ এটা সৰু ক্লিপ চাওঁ আহা অল আমি আহি পালো শিলচৰ এয়া চাওক শিলচৰ বিমানবন্দৰত এতিয়া শিলচৰত এটা প্ৰগ্ৰেম আছে আৰু এতিয়া আমি শিলচৰ টাউন গৈ আছো চাওক কাৰ লগত এয়া কেকেদা আছে এয়া মোহন দা আৰু এয়া সুমনো আছে আমি গৈ আছো শিলচৰ টাউন কালি হ'ব তাতে প্ৰাক্সিন এৱাৰ্ড আপোনালোকে চাবলৈ আহিব বন্ধুসকল ডিম্পু বৰুৱাৰ দ্বিতীয়টো আপডেট হৈছে ডিম্পু বৰুৱাৰ সাধাৰণতে তিনিটা ইউটিউব চেনেল আছে ক্ৰমে ডিম্পুছ ব্লগ ডিম্পু বৰুৱা আৰু এটা নতুন হিন্দী ইউটিউব চেনেল ডিম্পু এই হিন্দী ইউটিউব চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল মোৰ এই চেনেলৰ পৰা তেওঁক অভিনন্দন জ্ঞাপন কৰিলোঁ সো বন্ধুসকল তৃতীয় আপডেটটো হৈছে বিকাশ চেত্ৰীৰ ওপৰত বিকাশ চেত্ৰীয়ে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত এখন মিটআপ কৰিবলৈ যায় আছে সেই মিটআপত হয়তো UK07 ৰাইডাৰ তথা বাবু ভাইয়াও উপস্থিত থাকিব পাৰে এই মিটআপটোৰ বিষয়ে বিকাশ চেত্ৰীয়ে কি ক'লে শুনো আহা স্পেচিয়েল এনাউন্সমেন্ট আপোনালোকে ভালকে শুনিব যোনে যোনে বঙাইগাঁৱৰ আছে বঙাইগাঁৱৰ কাৰণে এটা স্পেচিয়েল এনাউন্সমেন্ট এপ্ৰিলৰ ফাৰ্ষ্ট উইকত বঙাইগাঁৱত এটা মিটআপ ৰাখিম বুলি ভাবিছোঁ আৰু সেই মিটআপত আপোনালোকে পাৰিলে যোনে যোনে আহে মানে ব্লেক ড্ৰেছ লগাইব মোৰ ভাল লাগিব আৰু কিয় ব্লেক ড্ৰেছ লগাই আহিব দিছোঁ সেইটো মই আপকামিং আৰু অহাকালি পৰহি এনেকৈ কৈ থাকিম লাহে লাহে ব্লেক ড্ৰেছ যিকোনো ওপৰতো টি চাৰ্ট হওক চাৰ্ট হওক যিকোনো আৰু ব্লেক ড্ৰেছটো সকলো ব্লেকটো সকলোৰে প্ৰায়ভাগত ফেভৰেট কালাৰ হয় মোৰ ফেভৰেট কালাৰ হয় আৰু তাৰ লগতে ব্লেক বস্তুটো ঘৰত থাকে সকলোৰে আৰু যদি নাই কিনি ল'ব টি চাৰ্ট বা চাৰ্ট এপ্ৰিলৰ ফাৰ্ষ্ট উইকত এটা ধুনীয়া মিটআপ ৰাখিম খুব সুন্দৰ হ'ব খুব এনজয় কৰিম আমি সকলোৱে আপোনালোকে আহিব ভাল লাগিব যোনে যোনে ব্লগ বনাই ব্লগাৰ সকলোকো ইনভাইট কৰিছোঁ আহিব ভিডিঅ' বনাম একেলগে আৰু ব্লেক ড্ৰেছ কিন্তু এইটো কথা মনত ৰাখিব যোনে যোনে আহে আমাৰ নেক্সট লেভেল ফেমিলি যিমান আছে ব্লেক ড্ৰেছ লগাই আহিব চাৰ্ট হওক পেণ্ট হওক যি হওক কিন্তু ব্লেক ড্ৰেছ লগাই কিনে আহিব বাকী আপডেট আপোনালোকক লাহে লাহে বন্ধুসকল এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ আপডেট চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ